আজি ৰাতিপুৱায়ে আমি আলু ভাজি লুচি বনালোঁ। 3খন কাঁহী ডিছত আমি লৈ পেলাই তিনিটাই আমি মানুহজন ছোৱালী ময়ে এই ছোৱালীক দি দিলোঁ তলত। এয়া ময়ো খাই আছোঁ লুচি আলু ভাজি। পিঁয়াজ টুকুৰো খাই দিলোঁ, লগতে এটা সৰু জলকীয়াৰ আচাৰ তাতে অলপ লৈ পেলাই। আচাৰটো থাকিলে অলপ ভাল লাগে জ্বালাটো। যিহেতু সৰু টেমা বুলি আপোনালোকে নক'ব যে ইমান সৰু টেমা, কিন্তু ওচৰতে দোকান আছে সেইকাৰণে আমি আনি থাকোঁ, খাই থাকোঁ। যেতিয়া লাগে তেতিয়াই পাওঁ আৰু আনো। লগতে মোৰ মানুহজনেও খাই আছে, ময়ো খালোঁ। ৰাতিপুৱাৰ আমি লুচি আলু ভাজি খাই আলোঁ দিয়ক। আপোনালোকে বাৰু ৰাতিপুৱা খালে নে খোৱা নাই? আপোনালোকে ভিডিঅ'টো চাই পেলাই মৰম দিব, আগুৱাই লৈ যাব।